নমস্কাৰ। এতিয়া শাৰদীয় দুৰ্গোৎসৱৰ বতৰ আৰু এই শাৰদীয় দুৰ্গোৎসৱৰ বতৰত আমি এতিয়া উপস্থিত আছো জাগিৰোডত আৰু জাগিৰোডত এখন ব্যতিক্ৰমী পূজা মণ্ডপ এয়া কি ক'ব? ইয়াত আছে যিটো আপোনাৰ ব্যতিক্ৰমী এইকাৰণে কোৱা হৈছে কাৰণ আজি এই ব্যতিক্ৰমী কোৱাৰ আচল অৰ্থটো হৈছে এই যে আপোনালোকে আমাৰ পিছফালে যিডাল দেখি আছে এইডাল আচলতে প্ৰকৃত এডাল গছ নহয়, এডাল কিন্তু ইয়াক বনোৱা হৈছে ইয়াতে আমাক এটা প্ৰকৃতিৰ ভাৰসাম্য কিদৰে ৰাখিব লাগে, গছ যে ৰোপণ কৰিব লাগে ইয়াৰ এটা আদৰ্শ ইয়াৰ পৰা ৰাইজক প্ৰদান কৰিছে। গতিকে আমি ইয়াৰ পৰা এটা শিক্ষা ল'ব লাগিব যে কেনেদৰে যে গছ ৰোপণ কৰিব লাগে আৰু গছ ৰোপণ কৰিলে কি হ'ব পাৰে, আমাৰ লাভ কি হ'ব পাৰে। চাওক আজি তাৰিখত ইমান গৰম, আমি যেতিয়া দুৰ্গা পূজা চাবলৈ আহোঁ তেতিয়া আমি চুৱেটাৰ পিন্ধি পেলাই আহোঁ, কিন্তু আজি এনেকুৱা গৰম, এতিয়া আহিন সোমাই এতিয়া কাটি হ'বগৈ, কিন্তু এতিয়া ইমান গৰম। ইয়াৰ মূল কাৰণটো হৈছে যে গছ নাই। গতিকে আমি সকলোৱে একেলগে আমি গছ লগাব লাগে, তাতে গছ কাটিব নালাগে। আমি যদি এডাল গছ কাটো তেতিয়াহ'লে 10ডাল গছ আমি লগাব লাগে। কি ক'ব বন্ধু? হয়, কাৰণ গছেই সকলো, কাৰণ গছ নাথাকিলে মানুহ জীয়াই নাথাকিব। যেনেকৈ পানীয়ে মানুহৰ প্ৰাণ, ঠিক তেনেকৈ গছ নাথাকিলে মানুহ জীয়াই নাথাকিব। কাৰণ যিহেতু গছেই আমাৰ প্ৰকৃতিৰ ভাৰসাম্যতা ৰক্ষা কৰে, আমাক অক্সিজেন দিয়ে আৰু আমাৰ যি এই প্ৰকৃতি সুন্দৰ কৰি তোলে। আপোনালোকক দেখাইছোঁ এয়া হৈছে ছেভ ট্ৰী। তেওঁলোকে ছেভ ট্ৰী বুলি ছেভ ট্ৰী এণ্ড ছেভ লাইফ, মানে তেওঁলোকে যি গছ সংৰক্ষণ কৰক আৰু জীৱনটো ৰক্ষা কৰক। তেনেদৰে এই যি পূজাৰ যিটো মণ্ডপ, এই মণ্ডপটো তেওঁলোকে তৈয়াৰ কৰিছে। মই ইয়াত দেখাইছোঁ আপোনালোকক, এয়া হৈছে গছ কটাৰ দৃশ্য। এফালে আছে গছ কটাৰ দৃশ্য আৰু বিভিন্ন যুগৰ পৰা যিসমূহ ধোঁৱা নিৰ্গত হয় তাৰ ফলত যে পৰিৱেশ বিনষ্ট হৈ আছে সেয়া সিহঁতে দেখাবলৈ বিচাৰিছে এই দুৰ্গা পূজা যি কমিটি, এই কমিটিয়ে। আৰু যিফালে পলিউশ্যন হৈছে সেইফালে গছ বনডাল শুকাই যোৱা যেন এক দৃশ্য দেখাবলৈ তেওঁলোকে প্ৰয়াস কৰিছে। আৰু আনফালে এয়া চিৰসেউজ, যিফালে প্ৰদূষণ হোৱা নাই সেইফালে চিৰসেউজ গছ গছনি চিৰসেউজ হৈ উঠিছে। জীৱ জন্তুবিলাকে সেই গছৰ ডালত তেওঁলোকে ফল মূল খোৱাও কিছুমান দৃশ্য ইয়াত তেওঁলোকে উপস্থাপন কৰিছে। সঁচাকৈ এক সুন্দৰ নিদৰ্শন বুলি ক'ব লাগিব, কাৰণ যিহেতু এই প্ৰকৃতিক ভাৰসাম্য ৰক্ষাৰ বাবে তেওঁলোকে এই এক সুন্দৰ যি মেছেজ দিব বিচাৰিছে জনসাধাৰণক, আৰু তেওঁলোকৰ এই প্ৰয়াসক সঁচাকৈ আমি শলাগ ল'ব লাগিব। কাৰণ যিহেতু সাম্প্ৰতিক কালত বনাঞ্চল ধ্বংসই হওক বা বিভিন্ন প্ৰদূষণৰ ক্ষেত্ৰত আমাৰ প্ৰাকৃতিক ভাৰসাম্য বিনষ্ট হৈছে আৰু তাৰ ফলত গোলকীয় উষ্ণতা দিনক দিনে বৃদ্ধি পাই আছে। আৰু তেনে ক্ষেত্ৰত তেওঁলোকে এনেধৰণৰ যি ব্যতিক্ৰমী এক পূজা মণ্ডপ, এই পূজা মণ্ডপে সঁচাকৈ জনসাধাৰণক সজাগ আৰু সচেতন কৰি তোলাৰ প্ৰয়াস কৰা হৈছে। কি ক'বা? গতিকে আমি একেলগে এতিয়া আমি দুয়োজনে কম একেলগে যে ছেভ ট্ৰী ছেভ লাইফ, ছেভ ট্ৰী ছেভ লাইফ, আৰু গছ ৰুৱক, গছ আপোনালোকে যিমান পাৰে ৰুৱক।